মানে আজিকালি পৃথিৱীখন ইমান ডুপ্লিকেট বা আৰ্টিফিচিয়েল হৈ গৈছে মানুহে অৰিজিনেলিটিটো বুজি বিচাৰে যোনে বিচাৰে মানে সেইটো বিচাৰে আৰু যেনেকৈ হ'লেও সেইটো ল'ব বিচাৰে ন আজি অসমৰ হেল্থ ডিপাৰ্টমেণ্টটো আৰু যদি বেলেগ এটা পৰ্যায়ত গ'ল হয় এইখিনি যদি ঠিক কৰিবলগীয়া হ'ল হয় ক'ৰবাত আফচোচ এটা আছিল আগতেতো দেখি শিকিছিলোঁ কিন্তু এতিয়া কৰি শিকিছোঁ আৰু মই এটা কথা লাষ্ট ইয়েৰৰ পৰা মানে নটিচ কৰিছোঁ মানে যেতিয়া মই সোমাইছোঁ এইবাৰ কিন্তু গভৰ্ণমেণ্টে বহুতখিনি কাম কৰিছে তুমি এই ক্ষেত্ৰত হেপিনে যে তুমি যিটো ভাবিছিলা তেনেকুৱা এটা লাইনতে গৈছোঁ বা বিচৰা ধৰণে পাইছোঁ বুলি হেপী সেইটো মই প্ৰফেচনেল লাইনতে কওঁ লাগিলে পেশ্যনতে কওঁ নমস্কাৰ প্ৰিয় দৰ্শক বিহুৰ মাজতে আজি নিজেও একদম সাজি কাচি এটা বেলেগ ধৰণৰ পডকাষ্টলৈ আপোনালোকক মই অনামিকা নাথে আদৰণি জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে সৈয়দা তমন্না ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট সোণাৰী তমন্না মানে নামটো যিমান ধুনীয়া মানুহজনীও সিমানেই ধুনীয়া আৰু কামবোৰো সিমানেই ধুনীয়া তোমাৰ প্ৰিয় দৰ্শক আজি তমন্নাক আমাৰ মাজলৈ কিয় আনিছোঁ তাৰো এটা বিশেষ কাৰণ আছে সেয়া আপোনালোকে আমাৰ কথা বতৰাৰ মাজেৰে গম পাই থাকিব গতিকে চাই যাওক আমাৰ পডকাষ্ট আপোনালোকৰ পডকাষ্ট অপেন বুক তমন্না মষ্ট ৱেলকাম আমাৰ শ্ব'লৈ ইমান দূৰৰ পৰা আহিছা শিৱসাগৰৰ পৰা যাতে নিজে ইমান খুব ব্যস্ত থাকা আমি বিশেষ কথাটোলৈ যাম অকণমান পিছলৈ প্ৰথমতে এগৰাকী ইমান এটা ভাল ডেজিগনেশ্যনত কাম কৰি আছা পঢ়া শুনা ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিলা নমস্কাৰ সকলোকে প্ৰথমতে বায়ে যিহেতু ইন্ট্ৰডাকশ্যন দিলেই বাৰু মই ক'বলৈ গ'লে আচলতে মোৰ নামটো সৈয়দা তমন্না মই শিৱসাগৰৰ ছোৱালী বিয়া হৈছোঁ গোলাঘাটলৈ আৰু মই থাকোঁ সোণাৰীত থাকোঁ মানে কামৰ সূত্ৰে থাকোঁ যিহেতু বায়ে ক'লে একচুৱেলি মই প্ৰফেচনেলি ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট চৰাইদেউ পষ্টেড আছোঁ সোণাৰী চিভিল হস্পিটেলত আৰু বাকী তাৰে যিমানখিনি ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী আছে ইন হাউচ লেবৰেটৰী গোটেইখিনি ইনচাৰ্জ হিচাপে বৰ্তমান মই কাম কৰি আছোঁ আৰু ছাইড বাই ছাইড মই এগৰাকী ৰিচাৰ্চ স্কলাৰ হয় PhD তো এয়া মই মাইক্ৰ'বায়'লজিতে কৰি আছোঁ আৰু মোৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কওঁ মই একচুৱেলি বহুতকেইখন স্কুল বা বহুতকেইটা জেগাত কৰিলোঁ বুলি ক'ব লাগিব আচলতে মোৰ স্কুল লাইফটো ষ্টাৰ্ট হৈছিলে অৰুণাচলত মানে তেতিয়া আমাৰ পাপাহঁতৰ পষ্টিং তাতে আছিলে তেতিয়া মই স্কুল তাত পঢ়িছোঁ BKB নেপকৈ আজালিৰ পৰা ক্লাছ 10লৈকে তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ শিৱসাগৰৰ পৰাই KV ONGC শিৱসাগৰ তাৰপিছতে মই BSc কৰিলোঁ ইয়াতে AIMT গুৱাহাটী আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত মই মোৰ পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ পৰা আৰু এতিয়া মই PhD কৰি আছোঁ আৰু তাৰ লগতে এইটো জবত যোৱাৰ আগত মই দিছপুৰ পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউটত টিচিং ফেকাল্টি হিচাপে আছিলোঁ মাইক্ৰ'বায়'লজি য'ত মই পেৰামেডিকেল ষ্টুডেণ্টছ পঢ়াইছিলোঁ আৰু মাষ্টাৰ্ছ লেভেলৰ বেচেলাৰ্ছ লেভেলৰ চবলৈকে আৰু এতিয়া তেনেকৈ চলি আছিলে প্ৰফেচনেল লাইফ ভাবিছিলা যে এনেকৈ মেডিকেল লাইনতে যাম বা ড্ৰিম এটা থাকে আছিলে মানে আমাৰ ছ'চাইটিত আপোনাৰ আগৰ পৰা এটা কনচেপ্ট থাকে ন ইঞ্জিনিয়াৰ ডক্টৰ সেইটোৱে আছিলে ঘৰত বাৰু তেনেকৈ কোনো নাছিলে বিজনেছ বেকগ্ৰাউণ্ডৰো কোনো নাই কিন্তু সৰুৰ পৰা মানে তেনেকুৱা এটা আছিলে আৰু চবৰে থাকে সেইটো তাৰপিছতে হায়াৰ ছেকেণ্ডেৰীৰ পিছত ট্ৰাইও কৰিছিলোঁ এবাৰেই ট্ৰাই কৰিছিলোঁ পিছে দেই তাৰপিছতে যেনিবা ছাকচেছ হ'লোঁ আৰু এটলিষ্ট মেডিকেলত এতিয়া সোমাই আছোঁ তেতিয়াও কিন্তু ভাবা নাছিলোঁ যে মানে গৈ পেলাই এতিয়া আপুনি যোনটো নতুন কনচেপ্টৰ কাৰণে একচুৱেলি মোক মাতি পঠিয়াইছে মোৰ প্ৰফেশ্যনটো নহয় আচলতে পেশ্যনটোৰ কথাহে পাতিবলৈ আহিছিলোঁ কিন্তু কথাকেইটা যিহেতু লিংক আছে সেইকাৰণে মই কৈ দিছোঁ আৰু আজি কেইদিনমানৰ আগলৈকেও মই প্ৰফেশ্যনটোতে সোমাই আছিলোঁ এতিয়াও আছোঁ কিন্তু পেশ্যনটো অলপমান বেলেগ আছিলে পেশ্যন মানে আপোনাৰ ক্ৰিয়েটিভ ৱৰ্ক হওক বা ক্ৰাফ্ট ৱৰ্ক হওক অলপ ভাল পাইছিলোঁ ক'তো শিকা নাছিলোঁ বা সুযোগো পোৱা নাছিলোঁ কিন্তু ভাল লাগিছিলে তাৰপিছত সেইটো কনচেপ্টৰ পৰাই মানে গিফ্ট ডেষ্টিনি এটা আমি অপেন কৰিলোঁ যোনটো আপুনি ক'ব আমি আৰু দীঘলীয়াকৈ পাতিম আৰু তাৰপাছৰ পৰাই প্ৰফেশ্যনেল কি হয় জানেনে আমাৰ বিশেষকৈ ছোৱালীবোৰৰ চাবাচোন পঢ়ি থাকোঁতে ভাবোঁ কিবা এটা কলেজ বা ইউনিভাৰ্চিটি পাওঁগৈ মানে হয় কিবা এটা পিছত চাওঁ মানে প্ৰফেচনেল লাইনটো হয় কিবা এটা গতিকে তুমি এই ক্ষেত্ৰত হেপিনে যে তুমি যিটো ভাবিছিলা তেনেকুৱা এটা লাইনতে গৈছোঁ বা বিচৰা ধৰণে পাইছোঁ বুলি হেপী সেইটো মই প্ৰফেচনেল লাইনতে কওঁ লাগিলে পেশ্যনতে কওঁ এইটোতো ছাডেনলি আহি গ'ল হেপী বুলিয়ে ক'ম হেপী এইকাৰণেই ক'ম মই বিচাৰিছিলোঁ যে মানুহে এদিন কিবা এটা কাৰণে হ'লেও জানক বা ছ'চাইটিখনৰ কাৰণে কিবা এটাতো কৰোঁ মানে যিহেতু অৰুণাচলত ডাঙৰ হৈছোঁ কিন্তু হয় মই অসমৰ
অসমৰ মানুহখিনি বা কিছুমান ইমান মানে জেগাত ঘূৰিলোঁ ড্ৰবেক কিছুমানো গম পালোঁ তো মেডিকেল লাইনতে হওক বা যি হওক মানে মই গম পাইছিলোঁ যে অকণ বস্তু আমাৰ ছ'চাইটিত লেকিং কিছুমান আছে সেইখিনি এৱেৰনেছৰ থ্ৰু হওক কথা কৈ পেলাই হওক বা যেনেকৈ হওক মানে অকণমান হ'লেও মোৰ ফালৰ পৰা কিবা পাৰ্চেণ্টেজ এটা যাতে মই সহায় কৰিব পাৰোঁ আৰু এতিয়া লাকিলি মই যোনটো পজিশ্যনত আছোঁ মই যথেষ্টখিনি মানুহ সহায় কৰিব পাৰিছোঁ আৰু ইভেন ষ্টুডেণ্টছবিলাকক এতিয়াও মই এৰি থৈ অহাৰ পিছতো তেওঁলোকৰ লগতো কিছুমান লাইন দেখাব পাৰিছোঁ বুলি মই ভাবোঁ আৰু বাকী পেচেণ্টৰ ক্ষেত্ৰতে হওক কিবা এটাতো মোৰ ফালৰ পৰা মই ছ'চাইটিত কণ্ট্ৰিবিউট কৰিছোঁ বুলি মই ভাবোঁ আৰু সেইকাৰণে মই সুখী যেতিয়া আমি কোনোবা এখন ষ্টেটৰ মানে ডেভেলপমেণ্টৰ গ্ৰাফডাল আমি চাওঁ তেতিয়া আমাৰ এডুকেশ্যনৰ লগে লগে হেল্থটো আমাৰ চকুলৈ আহে আৰু তুমি হেল্থৰ নিচিনা ডিপাৰ্টমেণ্ট এটাত কাম কৰি আছা কোনোবাখিনিতে মনত ভাৱ নহয়নে যিহেতু তোমাৰ কথা বতৰা এনেকুৱা লাগিছে তুমিও 10জনক সহায় কৰি ভাল পোৱা বা তুমি তেনেকুৱা মাইণ্ডছেটৰ ছোৱালী ক'ৰবাত অকণমান অনুভৱ নহয় যে আজি অসমৰ হেল্থ ডিপাৰ্টমেণ্টটো আৰু যদি বেলেগ এটা পৰ্যায়ত গ'ল হয় এইখিনি যদি ঠিক কৰিবলগীয়া হ'ল হয় ক'ৰবাত আফচোচ এটা আছিল আগতেতো দেখি শিকিছিলোঁ কিন্তু এতিয়া কৰি শিকিছোঁ আৰু মই এটা কথা লাষ্ট ইয়েৰৰ পৰা মানে ন'টিচ কৰিছোঁ মানে যেতিয়া মই সোমাইছোঁ এইবাৰ কিন্তু গভৰ্ণমেণ্টে বহুতখিনি কাম কৰিছে মানে আপোনাৰ হেল্থৰ ক্ষেত্ৰত আমি এতিয়া যোনটো দেখিছোঁ যদিও মানে আমাৰ শ্ব'টো বেছিকৈ হেল্থৰ বিষয়ে নহয় কিন্তু মই কৈ দিওঁ চান্সটো পাইছোঁ যেতিয়া আমি যিটো সমাজ সচেতন ন তুমিয়ে হওক বা আমি হওক বা চবেই গতিকে আমাৰ কামৰ মাজতে আমি এনেকুৱা আলোচনাবোৰ কৰিব লাগিব সেইটো মোৰ ভাল লাগিব সেইটো জৰিয়তে মই অলপ হেল্থখিনিও ক'ব পাৰিম কাৰণ মোৰ হেল্থৰ ৰিলেটেডো চেনেল দুটামান আছে মোৰ পাৰ্চনেলি নহয় কিন্তু মানে আমাৰ ডিপাৰ্টমেণ্টৰ তো এতিয়া কি হৈছে মানে আমাৰ চিভিল হস্পিটেলবিলাকতে হওক বা আমাৰ পেৰিফেৰী হস্পিটেলবোৰতে হওক ডিষ্ট্ৰিক্টৰ আগতে কিছুমান টেষ্ট প্ৰাইভেটত পঠিয়াই দিবলগীয়া হৈছিলে বা এতিয়াও বহুত দাম দি আমি কিছুমান টেষ্ট কৰিব লাগে কিন্তু লাষ্ট ইয়েৰ আপোনাৰ ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে যোনবিলাক টেষ্ট আপোনাৰ বাহিৰত 12,000 14,000 হয় এতিয়া কিন্তু তাত 10 টকা টিকেট এটা কাটি কৰিব পাৰিব আপুনি মানে এতিয়া মই নিজেই মোৰ লেবতো সেয়া হৈ আছে বা আমাৰ অসমত যিমান কেইখন ডিষ্ট্ৰিক্ট আছে চবতে চিভিল হস্পিটেলৰ যিটো আহি গ'ল সেই লাখটকীয়া মেচিনকেইটা গভৰ্ণমেণ্টে ফ্ৰীকৈ দিছে আমাক আমাৰ নিচিনা মানুহ এপইণ্ট কৰিছে টেকনিচিয়ানছ এপইণ্ট কৰিছে জাষ্ট আপুনি তলত কাউণ্টাৰত এটা টিকেট কাটক আপোনাৰ যি টেষ্ট লাগে যেনেকুৱা টেষ্ট লাগে যোনখিনি মানে আমাৰ মেচিনছকেইটা ভিতৰত পৰে আমি কৰি দিব পাৰোঁ তো সেইখিনি ক্ষেত্ৰত অকণমানকৈ আমি ওপৰলৈ গৈ আছোঁ আৰু যদি এনেকেই চলি থাকে চবৰে সহায় সহযোগিতাত আমি ভাবোঁ যে আমি আগুৱাই যাব পাৰিম হেল্থৰ ক্ষেত্ৰতো নিশ্চয় তামান্না চৰকাৰৰ কাম কাজত বহুত সুখী যেন লাগিছে কৰিছে নিশ্চয় আমি বিচাৰিম আৰু যিখিনি খুটি নাটি আছে সেইখিনিও লাহে লাহে নোহোৱা হওক ন সকলোৱে মানে বিচাৰোঁ যাতে অকল যে বেয়াটো আমি কৈ থাকিম সেইটো নহয় বেয়া থাকিব সেইখিনি যাতে কেনেকৈ গ্ৰ' কৰি যাব পাৰে চৰকাৰেই হওক বা আমাৰ সাধাৰণ মানুহেই হওক জনতাই হওক আচল কথালৈ আহোঁ নেকি এতিয়া আচল কথা বুলি কিয় কৈছোঁ প্ৰিয় দৰ্শক ডেষ্টিনিয়ে যদি কোনোবা প্ৰিয়জনক আপোনাৰ ওচৰলৈ পঠাইছে তেন্তে সেই প্ৰিয়জনক কিবা এটা দিবলৈ গিফ্ট ডেষ্টিনি বহুত ধুনীয়া ধুনীয়া বস্তু লৈ আহিছে তামান্না তাই নামটোৰ অৰ্থটোও বহুত ধুনীয়া আচলতে উইচ গতিকে তোমাৰ কথা বতৰাৰ পৰা লাগে মানে খুব পজিটিভ ভাইবছ এটা আহে ন চবৰে ক্ষেত্ৰত সেইটো নহয় আৰু মই দৰ্শকক দেখাই ল'ব বিচাৰিছোঁ তাই মোৰ কাৰণে গিফ্ট নে সৰু গিফ্ট এটা আপোনাৰ কাৰণে লৈ আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ বহুত বেছি বস্তু মানে কেৰি কৰিব পৰা নাই যি পালোঁ লৰালৰিকে মই মানে খবৰ ইমান ধুনীয়াকৈ আনি পেলাই মোক আপোনাৰ কাৰণে আনিছোঁ বুলি ক'লে সেইবাবে মই আকৌ এবাৰ সুধি লৈছোঁ মানে গিফ্ট নে বুলি খুব ধুনীয়াকৈ কিবা এটা তাই পেকিং কৰি আনিছে আৰু তাই প্ৰফেশ্যনেলি কি হয় তাইৰ প্ৰফেশ্যনটো কি আপোনালোকে গমেই পাইছে কিন্তু তাইৰ প্ৰফেশ্যনৰ লগে লগে খুব ধুনীয়া এটা কাম কৰি আছে আৰু মই বিহুৰ বতৰ আগত বিহু গতিকে বিহুৰ সময়ত আপোনালোকৰ সুবিধা হোৱাকৈ তাইক মই মোৰ মাজলৈ লৈ আনিছোঁ প্ৰথমতে মই বস্তুখিনি খুলি দেখুৱাৰ আগতে আহোঁ গিফ্ট ডেষ্টিনি নামটো বিৰাট বেছি ধুনীয়া সেইকাৰণে কৈছোঁ ডেষ্টিনিয়ে প্ৰিয়জন পঠাই ন সকলোৰে লাইফত গতিকে মা দেউতা হওক বা সেই কোনোবা ফ্ৰেণ্ডছ হওক বা কোনোবা আপোনজনক গিফ্ট ডেষ্টিনিৰ পৰা খুব ধুনীয়া ধুনীয়া আপোনালোকে গিফ্ট দিব পাৰে কিন্তু এতিয়া তাত গিফ্টৰ লগতো বহুত কথা থাকে গতিকে সেই কথাখিনি আমি পাতিম পোনপ্ৰথমে আহোঁ গিফ্ট ডেষ্টিনি তুমি কেনেকৈ ভাবিলা নামটো আৰু লগো ইমান ধুনীয়া ডিজাইন কৰিছা একচুৱেলি একদম এইটো এটা ছাডেন প্লেন বুলি ক'ব লাগিব একো বিজনেছৰ আইডিয়া নাছিলে বিজনেছ বুলি নকওঁ আচলতে পেশ্যন মানে এনেকৈ ইনষ্টাত যে পেজ এটা খুলিম বা
এনেকৈ মানুহৰ মাজলৈ বস্তুটো লৈ যাম আমি কেতিয়াও ভাবা নাছিলোঁ আচলতে মই ক্ৰাফটিং ক'তো শিকা নাছিলোঁ কিন্তু ভাল পাওঁ আগৰ পৰাই ভাল পাওঁ আৰু মোক যোনে চিনি পাই চাই থকা কিজনেও গম পাব বা সৰুৰ পৰা যোনে জানে মানে মই সৰুতেও আপোনাৰ যেতিয়া এছাইনমেণ্ট বা প্ৰজেক্ট এটা স্কুলৰ ফালৰ পৰা দিয়ে সেয়াই সজাই পুৰাই কিবা কৰিবলৈ দিওঁ মানে আপোনাৰ কেতিয়াবা কি হয় পেঞ্চিলডাল কাটি পেলাই যে এইটো ওলাই ৰাউণ্ডকৈ যে শ্বাৰ্পনাৰত কাটে সেইটোও পেষ্ট কৰি পেলাই তাতে কিবা এটা লিখি দিওঁ মানে ভাল লাগিছিলে মোৰ নিজৰ ভাল লাগে সেইটো কৰি তো এনেকৈ মই ভাবিলোঁ যে এনেকুৱা কিছুমান বস্তু এনেই বনাই চাওঁচোন তেনেকৈ বুলি প্ৰথম ইনষ্টাগ্ৰামত আমি মানে হেৰি কৰিছিলোঁ লগাইছিলোঁ বস্তুবোৰ তাৰপিছতে ভণ্টি আৰু মই একচুৱেলি জড়িত হৈ আছোঁ মেইনলি হাজবেণ্ডো আছে কিন্তু আমি দুজনেই কৰোঁ কামখিনি তো আমি দুজনেই ভাবিলোঁ যে দি চাওঁচোন কি হয় তেনেকৈ অক্টোবৰ মাহৰ আপোনাৰ কোনোবা এদিনা বন্ধত মই ঘৰত আছিলোঁ আহোঁতে আমি দুজনীয়ে কথা পাতি থাকোঁতে এনেকৈ কাগজ এখনত এনেই ৰাফলি লিখি গ'লোঁ আৰু তাই পেজ এটা হঠাতে ক্ৰিয়েট কৰিলে মানে ইনষ্টাগ্ৰামত তাৰপিছতে মাজত দুই এবাৰ আমি পাছৱৰ্ডো পাহৰিলোঁ নামো পাহৰিলোঁ তেনেকুৱাও গৈছে তাৰপিছতে ৰাতি তাইক ক'লোঁ এনেকৈতো নহ'ব কিবা এটা আমি লগো বা কিবা এটা ডিচাইড কৰিব লাগিব আৰু মোৰ এইটো কনচেপ্ট নহয় যে কাৰোবাৰ পৰা কপি কৰি আনি মই পেষ্ট কৰি তাত লগাম নহ'ব মই ভাবিছোঁ বস্তুটো বিগিনিঙৰ পৰাই অথেণ্টিক হ'ব লাগে নিজৰ হ'ব লাগে যাতে মানুহৰ আগত আমি এই সৈতে চিটিংহে কৰিছে চাইছে সেইটো হ'ব নালাগে যাতে তাৰপিছতে তাইক ক'লোঁ তই কাগজ এখন আন কলম এটা আন পেনটো লৈ পেলাই যি পাইছোঁ আৰু ৰাতি আপুনি লগতো দেখালে বা চালে গম ভালকৈ দেখাম লগতো এতিয়া মানে যি পাইছোঁ সেয়া ধামধুম বনাইছোঁ বনাই পেলাই এতিয়া কাৰণে এইটো লগাই থৈচোন লাগিলে পিছত ঠিক কৰিম এনেকৈ বুলি যি থৈ দিলোঁ আজিলৈকে সময় নাপালোঁ আৰু ঠিক কৰিবলৈ আৰু এইটো এটা আইডেণ্টিটি নিচিনা হ'ল যেতিয়া এতিয়া চেঞ্জ কৰিব পৰা নাই তাৰপিছতে তেনেকৈ আমি লগতো ডিচাইড কৰাৰ পিছত বস্তু অলপ ভৰালোঁ নাই লগতো খুব ভাল লাগিছে আৰু চবতকৈ নামটো বহুত বেছি নামটো সেই তেনেকৈ ইনষ্টেণ্টলি ডিচাইড কৰি মই তাইক কৈছোঁ যে গিফ্টৰ লগত কিবা এটা ৰাখিব লাগিব আগে পিছে যিটো আমি গিফ্ট মানে পিয়ৰলি অকল গিফ্টৰে হ'ব তাৰপিছতে ডেষ্টিনেশ্যন দিলে কেনেকুৱা হ'ব এবাৰ ভাবিছোঁ ডেষ্টিনেশ্যন দিলে দীঘলীয়া হৈ যাব মানুহে ইমান দীঘলকৈ নকয় মানে মুখৰ ভিতৰত থকাকৈ হ'লে ভাল তেনেকৈ গৈ হয়তো ডেষ্টিনিয়ে হেল্প কৰিলে নেকি আমাক নামটো দিবলৈ ডেষ্টিনি বুলি শব্দটো মুখত আহি গ'ল আৰু বনাই দিলোঁ ভাল লাগি এতিয়া চোৱা ডেষ্টিনিয়ে তোমাক মোৰ ওচৰলৈ পঠাইছে আৰু মোৰ ফালৰ পৰা যাৰ আপোনজন আছে তেওঁলোকৰ ওচৰলৈ ডেষ্টিনিয়ে লৈ গৈছে চিয়ৰ নিব আৰু তেনেকৈ নিব বুলি আশা কৰোঁ আৰু তাইক খুব ধুনীয়াকৈ এটা সৰু আমাৰ একদম জাপি সকলোৰে মৰমৰ জাপি এটা য'ত বেগটোত লগাই দিছে জাপিটোতো জাপিৰ বিষয়ে মই নতুনকৈ ক'বলগীয়া একো নাই এই বেগটোৰ কথালৈ আহোঁ বেগটো মৰা পাতৰ খুব ধুনীয়াকৈ কথা চাব পাৰি নে কিছু যদিও গিফ্ট চাব নাপায় কিন্তু আজি মই আপোনালোকক প্ৰথমতে একদম থেংক ইউ মোৰ বিৰাট ভাল লাগিছে বিহুৰ কাৰ্ড এটা সৰুকে উইচ কাৰ্ড এটা তাই বনাই আনিছে গামোচা তাই হাতেৰে লিখি আনিছে খুব ধুনীয়া মই আচলতে মোক খুলিব মন যোৱা নাই জানানে ইমান ধুনীয়া লাগিছে খুলিব হ'ব খুব ধুনীয়াকৈ তাই কাৰ্ড এটা বিহুৰ উইচ কাৰ্ড এখন হাতেৰে লিখি দিছে আৰু এই কি ৰিংটো দেখাওঁ দিয়া মোৰ কি জানা কোনোবাই যেতিয়া মোক গিফ্ট দিয়ে নহয় মই পেপাৰটো নেপেলাওঁ জানানে সেইটো মোৰ মানে একদম সৰুৰে অভ্যাস থাকি গ'লগে ইভেন মোৰ চকলেটৰ বাকলিবোৰ পেলোৱা নহয় এইটো খুব ধুনীয়া এটা কি ৰিং মই গাড়ীত ইউজ কৰিব পাৰিম গামোচাখন লগতে তাই খুব ধুনীয়াকৈ হাতেৰে লিখি দিছে কাৰ্ড এখন আৰু কিবা আছে মই দেখাম আপোনালোকক একদম মই ভাল পোৱা চকলেট তাৰপিছত এইটো মই নিজে বনাই আনিছোঁ দেই আপোনাৰ কাৰণে মানে পেকিংটো নিজে কৰিছা এইটো আৰু এটা বস্তু মোৰ বিৰাট ভাল লাগিছিলে তুমি লৈ আনিছা কিন্তু মোৰ কাৰণে এইটো ৰ'বা মই দেখাওঁ আমাৰ যিবোৰ মেহেন্দি কিউববোৰ ন মেহেন্দি কিউবৰ নিচিনাকৈ তাই পাণ মছলাবোৰ ইমান ধুনীয়া কিউব কৰিছে আৰু লগতে ড্ৰাই ফ্ৰুট বহুত ধুনীয়াকৈ পেকিং কৰি আনিছে মোলৈ থেংক ইউ এইখিনিৰ কাৰণে এইবিলাক যায় আমাৰ ৰিটাৰ্ণ গিফ্টৰ কাৰণেও বহুত অৰ্ডাৰ আহে ইভেণ্ট মেনেজমেণ্টৰ ফালৰ পৰাও আহে আমি যেনেকৈ যাক লাগে মানে কোনোবাইতো আমাৰ চুফাৰিও বিচাৰে ইয়াত চুফাৰি ভৰাই পেলাইও বনাই দিওঁ আমাক মানে যাক যিমানটো বাজেট বা যিমানটো চাইজৰ লাগে আমি বনাই দিওঁ আচলতে এইখিনি কথা পাতিম কিন্তু বাকী পেকিংখিনিও মই এবাৰ দৰ্শকক দেখুৱাই লওঁ সেইটো এটা বুকমাৰ্ক আছিলে বিহু বুকমাৰ্কটো মই এটা ডিজাইন কৰিছিলোঁ সেইটো একদম নতুনকৈ এইবাৰ আমি কৰিছিলোঁ এইটো বুকমাৰ্ক সেইটো মানে অকণ অসমীয়া টাচ এটা দি পেলাই বিৰাট ধুনীয়া লাগিছে গোটেই বস্তুখিনি মানে একদম ইউনিক কনচেপ্ট এটা লৈ তুমি আগবাঢ়িছা বিৰাট ভাল লাগিছে এইটো আপোনাৰ ইয়াত অহা 2 দিনৰ আগত আমি লঞ্চ কৰিছোঁ তাৰপিছত আৰু এই পেকিংটো বিৰাট ভাল লাগিছে কোনোবা কিডছৰ কাৰণেও পাৰিব
গ্ৰীণ কালাৰটো সকলোৰে ভাল লাগে ইয়াৰ ভিতৰত আছে তোমাৰ Perfumes, পাৰফিউম ন পাৰফিউম আছে পাৰফিউম বক্স মানে বেলেগ কোনোবাই যদি বেলেগ বস্তু ভৰাব বিচাৰে ভৰাই দিও মানে তাৰ লগতে খুব ধুনীয়াকে একদম টিকলি টেডি এটা দিছে গ্ৰীণ কালাৰত আৰু চবতকে ভাল লাগিছে বেগ কেইটা জানানে জুট বেগ কেইটা বেগগিটা একচুয়ালি আমাৰ জুটৰ ফেক্টৰী এটাৰ লগত টাই আপ আছে মোৰ কাজিনৰে হয় বাৰ্লাপ মাৰ্ট বুলি কয় তেওঁলোকেও খুব ভাল কাম কৰিছে ৰাজ্যসভালৈকে তেওঁলোকৰ নাম গৈছে হয় তো তেওঁলোকে মানে বাল্কত লয় বাহিৰত যায় ইভেন ইন্টাৰনেশনালিও গৈ আছে এইবোৰ জুট বেগ কেইটা এটো প্ৰিন্টেড হয় এটো মানে প্ৰিন্টিংত কৰাই দিয়া হয় আৰু যেতিয়া বাহিৰত যায় মানে তেওঁলোকৰ পৰা কেতিয়াবা কি হয় ব্ৰাইড আৰু গ্ৰুমৰ নামও লিখা মই আৰু এটা খুদু ইয়াতে নামও লিখি দিব পাৰে নেকি ন কাস্টমাইজ কিন্তু কাস্টমাইজ পাৰি খালি হেতু মানে কি আপোনাৰ এটা কাৰণে যদি আপুনি লিখাই কষ্টটো বাঢ়ি যায় কাৰণ মেচিনটোত মানে অকল এটা নামৰ কাৰণে বনাব লগা হয় ন আপুনি সাপোজ বাল্কত ললে বা ৰিটাৰ্ন গিফটছৰ কাৰণে লৈছে 50 60 তেতিয়া মানে সেই প্ৰিন্টিংটোত মিলি যায় এটো মানে মেচিনৰ ওপৰত অকমান কাম থাকে আৰু এইটো সব ইমান ধুনীয়াকে তাই বনাইছে ইয়াতো পারফিউম আছে ন হয় পারফিউম এটা আছে তুমি দেখো তোমাৰ তুমি ভালো মানে কি দিছে তো এতে বেলাভিটা সেট তো এনেকে সেটখিনি আমি এটো এক্সট্ৰাকেও আমি দিও আৰু মানে লগাই দিলে মানে কি বেকটো ফিনিশিংটো খুব ধুনীয়া আহে আৰু গ্ৰীনত এটা সৰু আৰ্টিফিশিয়াল প্লান্ট ৰাখি দিছো তেতিয়া পেকেটটো মানে আপোনাৰ কন্ট্ৰাষ্টটো মানে অলপ উলাই আহে ব্লুটুথ গ্ৰীনটো আৰু গ্ৰীন বস্তুটো এনেও যত দিলো আপোনাৰ লুকসটো মানে বহুত শাৰ্প আহি যায় তো তেনেকে আমি এটো দিও আৰু যি সাইজত জুনে যেনেকে বিচাৰে তেনেকে কৰি দিয়া হয় দৰ্শকসকল আসলতে এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম তাই খুব ধুনীয়াকে গামোচাৰ প্ৰিন্টৰে কাপবোৰ ৰেডি কৰিছে কফি মগবোৰ ন ৰেডি কৰিছে আজি আসলতে আনিবলৈ পাহৰিলে মই আমাৰ এডিটিঙত আপোনালোকক দেখাইছোৱে দেখা পাব এনেকুৱা ধৰণৰ কাপবোৰ এতিয়া কথা হল আপোনালোকে যদি বিহুত কাৰবাক তেনেকুৱা ধৰণৰ কিবা গিফট দিব বিচাৰে এই জুট বেগবোৰ ইয়াত এইটো ডাঙৰ সাইজটো পোৱা যাব হয় একদম সৰুৰ পৰা একেবাৰে ডাঙৰ সাইজ একেবাৰে সৰুৰ পৰা ডাঙৰ সাইজলৈকে পোৱাৰ উপৰিও আপোনালোকে যদি তেওঁ কৈ দিয়ে যে মোক এইখিনি বস্তু লাগে আপোনালোকৰ বিচৰা ধৰণৰ বস্তুৰে পেকিং কৰি পেলে দিয়া হয় ন আৰু ৰেটটো সকে খুব কমতে হ'ব ৰেট কমতি ৰেট আপোনাৰ মানে যেনেকে সাইজ আহে সাইজটো মতে হয় আৰু এনে থুলমুলকে যদি কৈ থ সব আপোনাৰ 200 ৰ তলতে আহি যায় মানে অনলি বেগস কিটা 200 ৰ তলত আহি যায় বাকি তাৰ উপৰি ফাইল ফোল্ডাৰ্স কিছুমানো আছে আপুনি দেখিছে চাগে আমাৰ পেজটো চালেও গম পাব কনফাৰেন্স বেগ বিলাক জনবোৰ যায় তেনেকে এটা বোৰ্ড দিয়া পায় মানে এই বোৰ্ডটো দিলে আপোনাৰ ষ্টেবিলিটি থাকে বোৰ্ড দিয়া থাকিলে অকমান বাঢ়ি যায় নহলে আপোনাৰ তেনেকে 200-300 ৰ ভিতৰত আহি যায় আৰু সব গতিকে খুব ধুনীয়া আৰু আসলতে কি হয় এনেকুৱা ধৰা কথা হল ইউনিক কনসেপ্ট এটা লৈ বহুতে বেলেগ ধৰণে কাম কৰিব লাগে ন কিন্তু আমি যে কৈ থাকো অসমীয়াগিৰি বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগে আসলতে এইবোৰ ৱে হয় এটা গম পাইছেনে মই তোমাৰ কাপকেইটা যেতিয়া মই দেখিছিলো নহয় মই নিজৰ মনতে ভাবিছিলো বিহু যেতিয়া ডাইনিংখনত গোটেই মানুহখিনিৰ ওচৰত 6টা-7টা সেই কাপকেইটা বহাম কেনেকুৱা ধৰণৰ এটা লাগিব গতিকে তোমাৰ বস্তুটো দেখি মোৰ মনলৈ কিবা এটা ভাব আহিলে গতিকে বিহু বা আমাৰ কালচাৰবোৰক আমি বেলেগ ধৰণেকে ঢোল পিটি বিশ্বৰ দৰবাৰত নিবগে নোৱাৰো সব নহয় হদে হয় নে কোৱাচোন সৰু বস্তুবিলাকো মেটাৰ কৰে মেটাৰ কৰে বহুত মেটাৰ কৰে গতিকে আৰু বিশেষকৈ তুমি এইখিনি কৰাৰ লগে লগে আমাৰ ধৰা জুট ইণ্ডাষ্ট্ৰিটো অলপ প্ৰভাৱ পৰিব বহুতে এইটো যদি ল'বলৈ এতিয়া কিছুমানে কি হয় জনাখিনিয়ে জানে নজনাই ধৰা বহুতে জুট বেগ এটা ল'বলৈ বেয়া পায় মানে বহুত সেই কনসেপ্টটো নাথাকে ন জুট কনসেপ্টটো মই বহুত বেছি প্ৰমোট কৰো কাৰণ সাস্টেইনেবল এতিয়া আমি যিমান পাৰো নো প্লাষ্টিক সে নো টু প্লাষ্টিক কৈ থাকো আৰু প্লাষ্টিক এৰি বাৰু নোৱাৰো কিন্তু যিমান পাৰোতো কমাব পাৰো এতিয়া মই প্লাষ্টিকৰ কেৰি বেগ এটা দিয়াতকে মই যদি জুটৰ দিও মই যেহেতু কলো মোৰ কাজিনৰ নিজৰ মানে জুটৰ ইণ্ডাষ্ট্ৰি হয় বাৰ্লাপ মাৰ্ট বুলি তেওঁলোকে ইণ্ডিয়া মাৰ্টতো দিয়ে মানে ফৰেনতো গৈ আছে তো তেওঁলোকক মই যেতিয়া কওঁ তেওঁলোকে বনাই দিয়ে মোৰ সাইজত বা মোক যেনেকে লাগে তেতিয়া হেতিও এটা মানে এটা মোৰ পৰা আমি মানে এটা কোলাবৰেচন তেওঁলোকেও কাস্টমাৰ পাই আছে মোৰ কাস্টমাৰ কিজনেও প্লাষ্টিক ইউজ নকৰি ধুনীয়া বস্তু এটা পালে প্লাস মোৰ বস্তুখিনিও দেখিবলৈ ধুনীয়া হৈ আছে প্ৰমোটো হল অসমৰে প্ৰডাক্ট এটা তেনেকৈ মানে মই ভাবিছো সেইটো এই আসলতে আমি যে আমি আমাক আগবঢ়াই নিয়াটো ন আমি নিজক আগবঢ়াই নিয়াটো আসলতে এতিয়া আজি মোৰ পডকাষ্টত তুমি আহিছা মই চাগে 2টা ভিউজ বেছিকে পাম বা আমাৰ ভিউৱাৰ্ছৰ জৰিয়তে আমাৰ এই বস্তুখিনি সকলোৰে বুকুৰ মাজত আছে কিন্তু আমি সঠিক ঠাইত হয়তো চাগে কেতিয়াবা বহাব জনা নাছিলো বা এই কনসেপ্টটো দেখি সকলোৰে ভাবো এইটো ইমান ভাল কাম কৰিছে গতিকে আমি
আমাক আমি বিশ্বৰ দৰবাৰলৈ পিছত নিম বাৰু আমি আমাৰ মাজতে সোমাইছো নিজৰ মাজতে সোমাইছো আপুনি একদম ঠিক কথা কৈছে যোনটো ক'লে আইডিয়া ক্ৰিয়েটিভিটি আমাৰ মাথাত চবৰে আছে কিন্তু বস্তুটো নেদেখালৈকে আমি গম নাপাওঁ এতিয়া গামোচাত যে কাপটো প্ৰিন্ট কৰিব পাৰে আপুনিও জানে মইও জানো কিন্তু যোনদিনাখন মই বনাই দেখাই দিলো এতিয়া মোৰ ৰেগুলাৰ মানে ইমান ফোন আহি বা ইমান কেইটা অৰ্ডাৰ্ছ আছে বিহুৰ আগত মই নিজেই মানে ভাবি আছো বা মই মানে ইমান ইউনিক কিবা এটা কৰিছো নে মানুহে এনেকে একচেপ্ট কৰিছে বহুত বস্তু তেনেকে আপোনাৰ বেগকেইটা যেতিয়া আমি ভৰাই দিওঁ ভৰাই দিয়াৰ পিছত মানুহে নাই মোক এইটোৱে লাগিব কিন্তু সিংগল পিচকে যেতিয়া মই এনে ফটো লগাই থম তেতিয়া কিন্তু বস্তুটো মানে ইমান বুজি নাপায় ক'ত কি লগাব লাগে তো সেইটো বস্তু মানে হয় দেখাই দিলে মানুহে বুজি পায় কিছুমান আৰু কি তুমি চাবা যিমান আৰ্টিফিচিয়েল কিবা ওলালো পিউৰিটিটো য'ত থাকে পিউৰটো য'ত থাকে মানুহে একচেপ্ট কৰে সদায় হেতু মানে আজিকালি পৃথিৱীখন ইমান ডুপ্লিকেট বা আৰ্টিফিচিয়েল হৈ গৈছে মানুহে অৰিজিনেলিটিটো বুজি বিচাৰে যোনে বিচাৰে মানে হেতু বিচাৰে আৰু যেনেকি হলো হেতু ল'ব বিচাৰে ন আৰু এতিয়া গামোচাখনৰ কথাই কওঁ আমি চোৱা এইখিনি কৰিবলৈ যোৱাৰ লগে লগে আমাৰ অসমীয়া শিপিনীখিনিলৈও অকণমান কিবা এটা আহিব বা তুমি এইখিনি কৰিবলৈ যাওঁতে যি কেইগৰাকী মানুহ লগাবা তেওঁলোকেও কিবা এটা পাব ইভেন আমাৰ জাপিটো এতিয়া যোনটো আপুনি দেখালে জাপিটো আচলতে মোৰ ঘৰৰ ওচৰতে গোটৰ এনেকে মানে মানুহ আছে তেওঁলোকে নিজেই কৈছে আগতে তেওঁলোকে কি কৰে মোৰ ঘৰটো মানে ৰংঘৰৰ একদম ওচৰতে এফালৰ পৰা গ'লে আপোনাৰ ৰংঘৰ পায় এফালৰ পৰা মানে আমাৰ গোটেই এইবাৰ গ'লে মই ডিষ্টাৰ্ব কৰিম চিয়ৰ ডিষ্টাৰ্ব নহয় আপুনি আহিব লাগিব তেতিয়া কি হয় মানে আমাৰ তলাতল ঘৰ ৰংঘৰ এইবিলাকৰ যোনবিলাক ষ্টল লগাই তেওঁলোকে তাতহে দি থয় তাত আপোনাৰ দিনটোত কেইজনমান মানুহ যায় বা যায় কেতিয়াবা নাযায় কি হয় বা নহয় ৰিসেন্টলি যেতিয়া মই তেওঁলোকৰ লগত কলাব কৰি এইটো আনা হলো মানে মোৰ একদম ঘৰৰ ওচৰত তেওঁলোকে নিজে মোৰ চকুৰ আগত বনাই যেতিয়া মই আনা হলো তেওঁলোকে খুব ফূৰ্তি পাইছে মানে তেওঁলোকেতো ছ'চিয়েলি এইবিলাক ইমান দেখাব নোৱাৰে এতিয়া মই দেখাইছো কাৰণে এইটো মোৰ ৰিটাৰ্ণ গিফ্টতো যায় দুলিয়াজনৰ ৰিসেন্ট বিয়াখনত আপোনাৰ এনেকুৱা জুট বেগতে ৰ'জ এপাৰ আৰু এইটো লৈ পেলাই তাতে অলপ মাউথ ফ্ৰেছনাৰ লৈ তেওঁলোকে ৰিটাৰ্ণ গিফ্ট হিচাপে লৈছে তেতিয়া মই বাল্কত আনিছো তেওঁলোকৰ পৰা তো সেইটো এদিনতে তেওঁলোকৰ 50টা 60টা গৈছে এতিয়া বিহু বুলি মই নিয়াৰলি 100 পিচেছটো আনিছোৱে আৰু লাগিব মোক এতিয়া তো সেইটো মানে তেওঁলোকেও এটা সংস্থাপন পাইছে মই সেইটোৱে কৈছো আমি সমাজত আমি এজনী আনজনৰ পৰিপূৰক হৈ জীয়াই থাকিব লাগিব ন বা মানুহে মানুহৰ বাবে আমি তেনেকৈ কাম কৰিব লাগিব আমি যে ডাঙৰকে কিবা এটা কৰিলেহে মানুহক হেল্প কৰা হয় আচলতে আমি ক'ব নোৱাৰাকে সৰু সৰু কথাই দি কিন্তু আমি ইজনে সিজনক সহায় কৰি আগবাঢ়ি গৈ থাকো নিজৰ এটা প্ৰফেশ্যন আছে সেইটো বেলেগ কথা কিন্তু আৰু এটা কথা যেতিয়া তোমাৰ চখটোক প্ৰফেশ্যন হিচাপে লোৱা সেই মজাটোৱে বেলেগ কিন্তু হয় এতিয়া মানে কম দিনতে যেতিয়া মানুহে গিফ্ট ডেষ্টিনি নেকি বুলি মোলে ফোন এটা আহে মোৰ মানে মনটো বহুত ভাল লাগে দিনত মই হস্পিটেলত থকা সময় কেতিয়াবা মাইক্ৰ'বায়লজিষ্ট নেকি বুলি কৈ ফোন যেতিয়া আহে কিন্তু আকৌ যেতিয়া গিফ্ট ডেষ্টিনি নেকি বুলি ফোন এটা আহে মানে মই বুজি পাওঁ মানে ডিফাৰেঞ্চটো মোৰ ভাল লাগে ভাল লাগিছে আপুনি যেতিয়া কৈছিলে ভিডিঅ' চাই ফোন কৰিছে বুলি সেইটোক মানে মই এটা এচিভমেণ্ট বুলিয়ে মানিম এচিভমেণ্টে হয় একচুৱেলি একদম সঁচা কথা ক'ব গ'লে গিফ্ট ডেষ্টিনি লৈ পেলাই পডকাষ্টটো প্ৰথম আহিছোঁ দুই এটা নিউজ চেনেলত মানে আমাৰ এনেকে হেৰি হৈছিলে বাৰু কিন্তু আমি তেনেকে কথা কোৱাকে বা ফেচ তেনেকে কোনো দেখা নাছিলে দেই আমাৰ কিন্তু এই পডকাষ্টত আজি আহিব পাইছো সেইটো এটা মই এচিভমেণ্ট বা ছাকচেছ বুলি ভাবিম মানে এনেকে মইতো ভাবো এইটো আৰম্ভণিহে তুমি মানে প্ৰফেশ্যনটোৰ লগতে সমানেই খুব ধুনীয়াকে কেৰি কৰি লৈ যোৱা আৰু আমাৰ অসমীয়া বস্তুবোৰ আমাৰ আপোন বস্তুবোৰ ন বাহিৰতো যাওক বিদেশতো যাওক বহুতে কৈছে আজিকালি আমাৰ পাট মুগা কিবা আৰু এটা কথা মই কওঁ থাকি যাব নহ'লে আমাৰ গামোচাৰ যিটো চানেকিছো তুমি চোৱা মই ভাবো তোমাৰ কাপটো দেখি যিমান ভাল লাগিছে বা গামোচাখনৰ আজিকালি আমি কি হয় বহুতেই এইটো কন্ট্ৰভাৰ্চিটো লৈ যায়গে চাদৰ কৰি পিন্ধা বা আচলতে মই ভাবো এইটো কন্ট্ৰভাৰ্চি কৰিব নালাগে গম পাইছানে তুমি চোৱা আমি যদি এটা ডিজাইন অকল মেখেলা চাদৰ হিচাপে ইউজ কৰি থাকো কিছুমান ষ্টেজত আমাৰ কি হয় আমি সেইটো বেলেগ এটা ধৰণে টপ এটা কৰি পেলাই পিন্ধিবলগীয়া হয় ডিমাণ্ড কৰে সিচুৱেচনে ন তো তাত মই ভাবো তাত ফোকাস কৰিব লাগে যে ডিজাইনটো বাদ দিয়া তাত আমি কোনটো বস্তু শ্ব' কৰিছো কোনটো বস্তু ৰিপ্ৰেজেন্ট কৰিছো ন গতিকে তেনেকে মই ভাবো আমাৰ অসমীয়া যিবোৰ গামোচা হওক বা পাট মুগাৰ যিখিনি ফুল মই ভাবো ৱৰ্ল্ডৰ ক'তো নাই নেকি ইমান ধুনীয়া বিউটি সেইটো হয় বহুত বিচাৰি আহে আৰু আপুনি যোনটো ক'লে কুৰ্তা বা হেৰি কনচেপ্টটো এতিয়া এইকেইদিনত মানে এইটো বস্তু দেখি মানুহে আমাৰ পৰা সেইটো এক্সপেক্ট কৰিছে কিন্তু মই ইমান কাপোৰলৈ তেনেকে যোৱা নাই কাৰণ আমি বহুত নতুন বা এইখিনি বস্তু মানুহলৈ আনিছোহে চাওঁচোন এনেকে যদি সকলোৱে আঁকোৱালি লয় নেক্সট বিহুত বা অহা বছৰকে তেনেকুৱা আমি ভাবিবও পাৰোঁ কনচেপ্টটো চাওঁ আৰু কিমান দূৰ মানে পাৰোঁ আমি আৰু এইখিনিতে এটা কথা কওঁ আমাৰ মই মানে সঁচাকৈ এনেকৈ যেতিয়া মহিলাৰ কথা ওলায় উইমেনৰ কথা ওলায় তেতিয়া অকণমান এনেকৈ ক্ৰিয়েটিভিটি থকা বা দুটকাই হওক ইনকাম অহা কিবা এটা যদি মই শ্ব' কৰিব পাৰোঁ মোৰ ভাল লাগে মানে কি হয় আজিকালি চোৱা বিটাৰ ট্ৰুথ হয়
আমাৰ বহু গাঁৱৰ এনেকুৱা মহিলা আছে যি ধৰা এই চৰকাৰৰ আঁচনিৰ পইচা কেইটালৈ মুখ মেলি চাই ৰখি থাকিবলগীয়া হয় মই নিবিচাৰো মোৰ অসমৰ প্ৰত্যেকগৰাকী নাৰী সেই তেনেকুৱা আঁচনিৰ কেইটামান পইচাৰ আশালে লৈ ৰখি থাকক তুমি চোৱা হাউচৱাইফ বুলি কোৱাৰ লগে লগে এনেকুৱা ধৰণৰ হয় আমিনো কি কৰিম আৰু ভাতকেইটা বনোৱাৰ পিছত ঘৰত একো কাম নাথাকে কিন্তু অসমত ঘৰতে থাকি ইনকাম কৰিব পৰা বহুত চৰ্চ আছে এটা তুমি চোৱা তোমাৰ ইমান এটা ধুনীয়া প্ৰফেশন থকাৰ পিছতো মই কিমান পইচা ইনকাম হৈছে কি হৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু কিবা এটাতো আহিছে তোমাৰ চখটোৰ পৰা আহিছে আৰু তাতকে বেছি ভাল কি লাগে চখটো মানে যেতিয়া মেছেজত মানে পোৱা পিছত ৰিভিউটো দিয়ে বাজি পালে দেই এনেকুৱা আৰু কিছুমানে ভিডিঅ' কৰিও দিয়ে বা আনবক্সিং মানে সেইটো কৰি পেলাই আজি তেওঁ এনেকে ক'লে দেই বা আজি ৰিচেণ্টলি কালি আপোনাৰ মই দেখাওঁ আপোনাক পিছত মানে স্ক্ৰীনশ্বটত যেতিয়া ষ্টৰিত মানে লিখি পেলাই ষ্টেটাছ লগাইছে পোৱা মানুহজনে কেনেকুৱা ফিল কৰিছে মই বুজিব পাৰিছোৱে মোৰ মানে সেইটো এটা ছাকচেছ পইচাটো ডাঙৰ কথা নহয় আপুনি ঠিক কৈছে কিন্তু সেই বস্তুটো মানে আমাক আৰু আগুৱাই যাবলৈ উৎসাহ দিয়ে বা মানুহৰ কাৰণে আৰু কৰিবলৈ মানে এটা মানে আমাক দেখায় আৰু যোনটো আৰু সেইকাৰণে মানে এইটো কনচেপ্ট লৈ আমি এনেকুৱা নহয় যে মই জুট প্ৰডাক্ট এইটো মই দিছোঁ এইটোত ল'বই লাগিব এইটোত মই 200 দাম লগাই ৰাখিছোঁ 300 লগাই ৰাখিছোঁ তেনেকুৱা নহয় সেইকাৰণে প্ৰথম আমি সুধো আপোনাৰ বাজেট কিমান হয়তো আপুনি মোক প্ৰথম কণ্টেক্ট কৰোঁতেও চাগে মই আপোনাক কৈছোঁ নেকি কিয় লয় যদি বাজেট কিমান মানে একচুৱেলি আমি বাজেটৰ পৰা ষ্টাৰ্ট কৰোঁ কিয় কাৰণ আমাৰ তাত এতিয়া 100 ৰুপিছৰ বস্তু বিচাৰিও আহে এইটো নহয় যে ইমান এনেকুৱা পেজ এটা 100 বিচাৰি আহিছোঁ নেকি সেইটো নহয় মানে 100ত কাৰ্ড এখনো পায় ৰুমাল এখনো পায় তাকে যদি মই এনেকৈ লেটাৰ এখন লিখি টু আমুক বুলি দি দিলোঁ আপোনাৰ 1000 ৰুপিছৰ বস্তু তাতকৈ ভালহে হৈ যায় মই ভাবোঁ দেই আৰু সেই কনচেপ্টটো মই ভাবোঁ মোৰ কাম কৰিছে পেজটোত আৰু সেইকাৰণে হয়তো আজি ইমান কম সময়তে মই ইমানখিনি মানে মৰম পাইছোঁ বুলি ভাবোঁ আৰু গতিকে মই দৰ্শকসকলে এইটোৱে ক'ম যদি আমাৰ অনুষ্ঠানটো যিসকল মহিলাই বিশেষকৈ চাই আছে তামান্নাৰ নিচিনা লেডিবোৰ আমাৰ একচুৱেলি আদৰ্শ হৈ ৰ'ব লাগে আমিও এনেকৈ সকলোৱে এনেকৈ নিজৰ সকলোৰে মনত সকলো বিশেষকৈ আমাৰ নাৰীসকলৰ বহুত ক্ৰিয়েটিভিটি থাকে এতিয়া আপোনাৰ কিছুমানে এতিয়া লাৰু বনায় পিঠা বনাই সেইখিনিও দিব পাৰে ইভেন আমিও ল'ম আমাক লাগে আমিও আনো তেনেকৈ গোটৰ পৰাই আনো আৰু ইয়াতকৈ ডাঙৰ কথা নিজে যদি কিবা এটা এনেকৈ কৰিব বিচাৰিছে চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা পোৱা যায় আজিকালি গতিকে আমি কি কৰিম আমাৰ হাতত কাম নাই তেনেকৈ কোনো ভাবিব নালাগে আমাৰ নাৰীসকলৰ মাইণ্ডবিলাক বহুত আৰ্টিষ্টিক হয় যদি কিবা এটা কৰোঁ বুলি ভাবে নিজৰ মনত অহা কনচেপ্টবোৰ আপোনালোকে প্ৰথম আৰম্ভণিটো কৰক নহয় জানো আৰম্ভণি যেতিয়া কৰিব ৰাস্তাটো নিজে ওলাব আৰু সেই ক্ষেত্ৰত নিশ্চয় থাকিব গতিকে কোনো তেনেকৈ কাম নাই বা কি কৰিম বুলি ভাবিব নালাগে আমাৰ অসমত আমাৰ থলুৱা সামগ্ৰীয়ে কিবা এটা কৰিব পৰাৰ বহুত চৰ্চ আছে তামান্না কি ক'ম তোমাক আহিলা খুব ভাল লাগিলে এনেদৰে খুব ভাল কামবোৰ কৰি যোৱা তোমাৰ গিফ্ট ডেষ্টিনি বেলেগ এটা পৰ্যায়ত আশীৰ্বাদ কৰিব সকলোৱে যাতে এনেকৈ আঁকোৱালি লয় আমি এনেকৈ মটিভেট হৈ থাকোঁ যাতে আৰু মানুহৰ মাজলৈ আশা কৰোঁ আৰু বহুত কিবা আনিব পাৰিম সময় সপক্ষে আমি চেষ্টা কৰি আহিছোঁ আৰু আমাৰ চেষ্টা সদায় থাকিব আৰু এইটো এপিছডত মই তামান্নাৰ নম্বৰটো মই দি দিম যদি কাৰোবাক লাগে আপোনালোকে ইনষ্টাটো গৈ চাব পাৰে গিফ্ট ডেষ্টিনি আৰু কাৰোবাক যদি এনেকুৱা খুব ধুনীয়া গিফ্ট লাগে আগত যিহেতু বিহু আহি আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ তামান্নাৰ দৰে ইউনিক লেডি ইউনিক কাম লৈ আমাৰ ইউনিক কনচেপ্ট লৈ আপোনালোকৰ পডকাষ্ট অপেন বুক আপোনালোকে সদায় চাই থাকিব আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ